Hi guys, welcome back to my YouTube channel Real Video Company. So guys, আজি মই লৈ আহিছো এটা টপিকৰ ওপৰত টপিকটো হৈছে যে অম্বুবাসী বা আমতি সোৱা যি হয় অম্বুবাসী মেলা যি পতা হয় কামাখ্যা মন্দিৰত তো কি হয় তো আসলে অম্বুবাসী মেলা বা আমতি সোৱা কি হয় তো তাৰ বিষয়ত মই অলপমান কথা ক'ব ওলাইছো তো যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব তো বলক ভিডিও আৰম্ভ কৰো আসলে গাইজ জ্যোতিষ শাস্ত্ৰ মতে মানে যিবিলাক শাস্ত্ৰ আছে জ্যোতিষ শাস্ত্ৰ তেওঁলোকৰ মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ 3 পাদ মানে এটা 3 পাদ আছে 3 পাদ অতীত হলে চতুৰ্থ পাদ আদ্ৰা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী ঋতুময়ী হয় এই যে পৃথিৱী ঋতুময়ী হয় মানে এই সময়খিনিক অম্বুবাসী বা আমতি সোৱা বোলে তো গম পালে আপোনালোকে মানে আমতি সোৱা কাক বোলে তো অম্বুবাসী এক লোকাচাৰ গম পাইছেনে সংস্কৃত শব্দ অম্বু আৰু বাসী শব্দ দুটাৰ পৰা অম্বুবাসী শব্দটো গঠিত হৈছে মানে এই যিবিলাক মানে কথা মই কৈ আছো এই কথাবিলাক আসলতে যিবিলাক পণ্ডিত আছিল আগৰ দিনৰ পণ্ডিত আছিল তেওঁলোকে কোৱা কথা মানে অম্বুবাসী শব্দটো দুটা ভাগত ভাগ কৰিছে অম্বু আৰু বাসী আৰু এই মানে শব্দকেইটা হৈছে সংস্কৃত শব্দ তো পণ্ডিতসকলে ক'ব খোজে যে অম্বুবাসী শব্দটিৰ অম্বু আৰু বাসী শব্দটোৱে মানে অম্বু মানে পানী আৰু বাসী মানে কি প্ৰকাশ কৰা বুজায় মানে পানী প্ৰকাশ কৰা বুজায় গাঁওবিলাকত যিবিলাক মানুহ আছে জনগণ আছে তো তেওঁলোকৰ মানে বিশ্বাস মতে সৰল বিশ্বাসত তেওঁলোকে নানা নিয়ম উলিয়ায় মানে নিয়ম যিবিলাক আমি কওঁ মানে এটো কৰিলে পাপ লাগিব সেইটো কৰিলে ভাল যিবিলাক নিয়মৰ কথা কয় সেই গ্ৰামাঞ্চলৰ যিবিলাক মানুহ আছে তেওঁলোকৰ নিয়ম মতে নীতিৰ মাজেৰে পৰম্পৰাগতভাৱে অম্বুবাসী পালন কৰা হয় এটো আমাৰ কি মাহ আহাৰ তো এতিয়া আহাৰ মাহ চলি আছে যেটো জেঠ মাহৰ শেষৰ 3 দিন আৰু আহাৰ মাহৰ প্ৰথম 3 দিন একেলগে 7 বুলি কোৱা হয় সাধাৰণতে প্ৰতি বছৰে 6 নতুবা 7 আহাৰৰ পৰা 10 নাইবা 11 আহাৰলৈ অম্বুবাসীৰ যুগ থাকে অম্বুবাসী আৰম্ভ হ'বৰ দিনাই অম্বুবাসী প্ৰবৃত্তি আৰু শেষৰ দিনাই অম্বুবাসী নিবৃত্তি বোলে আহাৰ মাহটো কৃষকসকলৰ বাবে বৰ গুৰুত্বপূৰ্ণ মাহ কিন্তু এইটো মাহত বানপানী সব শেষ কৰিব লাগে গম পাইছে আপোনালোকে কাৰণ সব ফালে বানপানী কেৱল পানী তো এতিয়া আৰু খেতি মানে কোনো মানে ব্যৱস্থা নাই সব খেতি বাতি নষ্ট হৈ গৈছে তো এই আহাৰ মাহটো কৃষকৰ বাবে যেহেতু বৰ গুৰুত্বপূৰ্ণ মাহ তো এতিয়া মানে গুৰুত্বপূৰ্ণ নাই মানে এইটো বছৰৰ কাৰণে আৰু তো কৃষকসকলে এই মাহটোৰ পূৰ্বতে সিঁচি থোৱা কঠীয়াখিনি ৰুবলৈ পথাৰত মাটিসমূহ চহাবলৈ আৰম্ভ কৰে 4 দিন হালত মানে নালাগে আৰু হাল নামাৰে মানে এই যি অম্বুবাসী মেলাটো হৈছে তো আমতি সোৱা বুলি কয় এটো মানে একেবাৰে সোৱা লাগি থকা মানে বুজায় আৰু মানে একো মানে কাম কৰিব নোখোজে বা ফল মূল ছিঙিব নোখোজে বা মাটি খান্দিব মানে নোৱাৰে তেনেকুৱা মানে কথা আগৰ দিনৰ পৰাই নিয়ম হৈ আহিছে এটা নীতি নিয়মৰ মাজেৰে আহি আছে তো বুজি পাইছে আপোনালোকে মানে এনেকুৱা নীতি নিয়মবিলাক আগৰ পৰা আহি আছে এইবিলাক মানে পণ্ডিতসকলে আনিছে এই নীতি নিয়মবিলাক আজি কামাখ্যা মন্দিৰত যি পূজা কৰা এইটো বিশ্ব প্ৰসিদ্ধ হয় কামাখ্যা মন্দিৰত মানে এই যি পূজা হয় তো সেৱা বন্ধ থকা হয় মানে সেৱা কৰিব নোৱাৰে পাৰে সেৱা কৰিব পাৰে সকলোতে ভগৱান থাকে কিন্তু তাৰ যি ভিতৰৰ পূজা বন্ধ থকা হয় স্বামী যিবিলাকৰ ঢুকাইছে মানে বিধৱা তিৰোতাসকলে এই দিনকেইটাত জুই স্পৰ্শ নকৰে সেয়ে জুইৰ লগত সম্পৰ্ক থকা খাদ্য বা মানে যিবিলাক জুইৰ লগত সম্পৰ্ক থকা মানে যিবিলাক আমি খাদ্য জুইত বনাওঁ সকলো খাদ্যই জুইত বনাওঁ কিন্তু কিছুমান খাদ্য আছে যিবিলাক মানে আমি জুইত নবনাওঁ মানে খাব পাৰোঁ যেনেকৈ বুট আমি জিকাই গাজি কৰি খাওঁ প্ৰসাদ হিচাপে তো সেইবিলাক জুইৰ লগত মানে সম্পৰ্ক নাই গম পাইছেনে মানে জুইৰ লগত যিবিলাক সম্পৰ্ক আছে সেই জুইৰ লগত সম্পৰ্ক থকা খাদ্যবিলাক ভক্ষণ নকৰি ফল মূল সাগু দৈ আদি ভক্ষণ কৰে গম পাইছে আপোনালোকে মানে জুইৰ লগত কোনো সম্পৰ্ক থাকিব নোৱাৰে তেনেকুৱা বস্তু খায় ফল মূল যিবিলাক আছে আপোনাৰ বাৰীত থকা মানে ধৰক আপোনালোকৰ আম কঁঠাল লেচু পনিয়ন কলা জাম প্লাম আদি এনেবিলাক পকি গোন্ধত আমূল মূলে থাকে গম পাইছেনে আপোনালোকে নিশ্চয় আমতি বুলি মানে আমতি সোৱা বুলি সকলোৱে কঁঠাল আম খাইছে সকলোৱে খাইছে এইকেইদিন মানে কঁঠালটো লাগিবই আম লাগিবই নাচপতি লাগিবই যিবিলাক কিন্তু আগৰ দিনৰ পৰা মানে কোৱা হয় পণ্ডিতসকলে যে এই যিবিলাক ফল মূল বাৰীত থাকে এতিয়া হয়তো সকলোৰে বাৰীত থাকিব নাথাকিব পাৰে ফল মূল আমি কিনি আনো বজাৰৰ পৰা বহুত
মানে দাম বৃদ্ধিৰ কাৰণে আমি কিছুমানে হয়তো দুখীয়া ঘৰৰ হওক বা মানে তেনেকুৱা মানুহে সকলো বস্তু কিনিব নোৱাৰিব পাৰে কিন্তু আগৰ দিনত তেনেকুৱা নহয় আগৰ দিনত সকলোৱে বজাৰত কিনিব যাব নালাগে সকলোৰে বাৰীৰ পিছফালে থাকে সকলো ফল মূলৰ গছবিলাক তো তেওঁলোকৰ বাৰীৰ পিছখন মানে এই পকি যোৱা মানে ফল মূলেৰে আমূলমূলে থাকে যিবিলাক কৃষক আছে তেওঁলোকে ভঁৰাল ঘৰত মানে তেওঁলোকে ধান মানে উঠাব নাযায় মানে ভঁৰাল ঘৰত যেহেতু আপোনালোকে মানে এবছৰৰ ধান ভঁৰাল ঘৰত থৈ দিলে তাৰ পৰা ধান আমি যেনেকৈ কৃষকসকলে ধান আনি ধান ৰ'দত শুকাই বা মিলত মাৰি আনি এনেকৈ চাউল বস্তুটো মানে খাদ্য হিচাপে কিন্তু এই অম্বুবাচী মেলাখিনিত মানে এই মানে আমতিৰ চোৱাৰ কেইদিন তেওঁলোকে ভঁৰাল ঘৰ নুচুৱে গোসাঁই ঘৰ নুচুৱে মাৰৈ ঘৰতো প্ৰৱেশ নকৰে তো তেনেকুৱা চোৱা থাকে কিছুমান তো প্ৰতিটো পৰিয়ালৰে একেবাৰে লাগতিয়াল বস্তুখিনিৰ বাহিৰে আন বস্তুবোৰ একাষৰীয়াকৈ ৰাখে যিবিলাক ধৰক আমাৰ আজি মোৰ এই চোলাটো এই পেনটো মোৰ লাগতিয়াল তো এই লাগতিয়াল বস্তুখিনিহে মই ৰাখি থৈ দিম বাকি যিবিলাক আমাৰ অলাগতিয়াল বস্তু আছে মানে অলাগতিয়াল সকলো লাগতিয়ালে কিন্তু আমাক প্ৰত্যেক সময়তে নালাগে ধৰক বা ফুৰিবলৈ যাম বা কৰবালৈ পিন্ধি যাব লাগিব তেনেকুৱা মানে কেতিয়াবাহে লাগে তেনেকুৱা কাপোৰবিলাক হওক বা তেনেকুৱা কিছুমান বস্তুবিলাক হওক তো সকলোৱে আমি মানে বান্ধি পেলাই এক জেগাত থৈ দিম যাতে এইখিনি মানে নুচু তো এইটো কাম কিয় কৰে যাতে পিছত তিৰোতাসকলৰ কষ্ট নহয় যাতে গোটেই কাপোৰখিনি একেলগে ধুব লাগিব নহয় তো সেইকাৰণে এই মানে নিয়মটো উলিয়াইছে যাতে মানে সকলোবিলাক যেহেতু চুৱাই যায় তো যাতে আমি বস্তুখিনি যিবিলাক অলাগতিয়াল থাকে এফালে আমি ঘৰৰ এফালে বঢ়িয়াকৈ বান্ধি থৈ দিম তো যেতিয়া আমাৰ আমতি চোৱা শেষ হ'ব সেইদিনা আমি যিখিনি কাপোৰ ইউজ কৰিছোঁ যিখিনি বস্তু আমি মানে কামত খটুৱাইছোঁ সেইবিলাক আমি ধুই শুচি কৰিম তো এইটো এটা নিয়ম ফল নধৰা গছৰ আমতি চোৱা বাৰণি বান্ধি দিলে সেই গছডালত ফল ধৰে মানে সেইকাৰণে ফল নধৰা আম কঁঠাল হওক বা চোৱা বাৰণি যিবিলাক মানে চোৱা বাৰণি মানে আমি মানে সেই সাৰো চোতাল সাৰো সেইবিলাক চোৱা বাৰণি বুলি কোৱা হয় মানে যিবিলাকত ফল নধৰে কঁঠালবিলাকত সেই চোৱা বাৰণি মানে বান্ধি দিয়া হয় গছডালত তো দেশৰ অন্যতম প্ৰাচীন শক্তিপীঠ কামাখ্যা মন্দিৰত বিভিন্ন উৎসৱ অনুষ্ঠিত হয় যদিও আহাৰ মাহত অনুষ্ঠিত মানে আহাৰ মাহত যি এই অম্বুবাচী মেলা হয় এইটো আটাইতকৈ জনপ্ৰিয় মেলা অৰ্থাৎ বিশ্বৰ সকলোতকৈ জনপ্ৰিয় এই কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাখন আৰু এই অম্বুবাচী মেলাৰ চতুৰ্থ দিনা অৰ্থাৎ অম্বুবাচীৰ নিবৃত্তিৰ দিনা ৰীতি নীতিৰে দেৱীৰ স্নান পূজা আদি সম্পন্ন কৰাৰ পিছত মন্দিৰৰ দুৱাৰ ভক্তসকলৰ বাবে খুলি দিয়া হয় ভক্তসকলে এই দিনটো দেৱী দৰ্শনৰ বাবে আটাইতকৈ শুভ দিন বুলি মানি আহিছে আগৰ পৰাই মানি আহিছে কামাখ্যা মন্দিৰৰ যি অম্বুবাচী মেলাত ভাৰতবৰ্ষৰ দূৰ দূৰণিৰ পৰা বহু যাত্ৰীৰ সমাগম হয় বহু দূৰ দূৰণিৰ পৰা মানুহ আহে এই অম্বুবাচী মেলা চাবলৈ আৰু কামাখ্যা মন্দিৰৰ এই কেইদিন মানে মন্দিৰ দৰ্শন কৰিবলৈ দেশ বিদেশৰ সাধু সন্যাসীৰ উপস্থিতিত এই মেলাৰ বিশেষ আকৰ্ষণ দেখিবলৈ পাব আপোনালোকে যিবিলাকে গৈছে অম্বুবাচী মেলা চাবলৈ অম্বুবাচী যুগত কামাখ্যা দেৱীৰ ৰক্ত বস্ত্ৰৰ মাহাত্য হিন্দু মাত্ৰেই বিদিত আছে যিখন অম্বুবাচী মেলা আছে কামাখ্যা মন্দিৰত তো আগলৈকে যাতে এনেকৈ বৰ্তি থাকে তাৰে কামনা কৰিছো এতিয়াও অম্বুবাচী মেলা চাবলৈ যোৱা নাই কামাখ্যা মন্দিৰত এতিয়াও সময় আছে আজি তো আপোনালোকে আজি যাওক অম্বুবাচী মেলা চাবলৈ আৰু অম্বুবাচী মেলাৰ পুৰা মানে মন শুদ্ধ কৰক মেলাখন চাই আৰু বহুত ভাল লাগে মই আপোনালোকক ভিডিঅ' দিছোৱে মানে আগৰ ভিডিঅ'টো অম্বুবাচী মেলাৰ ভিডিঅ'টো আছে আপোনালোকে চাব মানে বহুত ভাল লাগিব চাই আৰু আজি ইমানতে সামৰিছো নেক্সট ভিডিঅ' আকৌ ভাল ভিডিঅ' লৈ আহি আছো থেংকছ ফৰ ৱাচিং বাই বাই